তো নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মানে এতিয়া নলবাৰী যাবলৈ মানে ৰেডি আৰু ফুল ৰেডি। মানে এইবিলাক চাব পাৰে আমাৰ বেগ চেগ লোৱা হৈ গ'ল। চালা মোজা এতিয়া কিনি আনিছে বেট, তেতিয়া আগৰ পৰা সময়ে নাই। তো এতিয়া বেগ চেগ লোৱা হৈ গ'ল। পাৰ্চটো ল'বলৈ আছে, সেইটোৱে মেইন। সেইটোত মানে আপোনাৰ দেউতাই মানে পইচাটো দিয়া নাই, দিব আৰু। তো 1:40 আমাৰ ট্ৰেইন আছে। এতিয়া ইয়াৰ পৰা যাব লাগিব, 12টামানত যাম আৰু। তো গৈ আছোঁ, একদম ষ্টেচনত লগ পাই আছোঁ আৰু ৰাস্তাৰ অলপমান ক্লিপ দেখাম। তো ব'লক গৈ আছোঁ ৱে টু নলবাৰী পাৰ্ট 2 হ'ব এইটো ভিডিঅ'। তো চাই থাকক, ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। এই বিশ্বনাথ চাৰিআলি আহি পাইছোঁ আমি ষ্টেচন। গৈ আছোঁ টিকটটো কাটি লওঁ। কালি কটা নহ'ল মানে। এইখন আহি গ'ল, এইখন নহয় বাৰু আমাৰ মালটানা গাড়ী এইখন। আমি মাল নহয় আমি মানুহ আকৌ এখন কৈছে, এইখন মানুহৰ কিন্তু শিলিগুৰি যাব এইখন। লাইনত কি লাগে ন, নালাগে না, একো নাথাকে, একো নাথাকে। এইটো আমাৰ ন প্ৰব্লেম না, আমি নলবাৰী যাব লাগে, আমি নলবাৰী যাব বলক। আচ্ছা, কিবা খাব পাৰি নেকি? তো বন্ধুসকল, এই কিন্তু মোৰ ফাৰ্ষ্ট ডে ট্ৰেইন জাৰ্ণি। এইটো মোৰ ফাৰ্ষ্ট। তোমাৰ বহুত বাৰ আছে ন, কিন্তু মোৰ ফাৰ্ষ্ট এইটো। আজি একদম ফাৰ্ষ্ট ট্ৰেইনত উঠিম, কেনেকুৱা লাগে নাজানো। ট্ৰেইন বোলে এনে কপিছে, তুমি বোলে নকবে বাৰু এনে তেনেকৈ কপে নেকি ট্ৰেইন? নকবে না নকবে, ট্ৰেইন এনেকৈ নকবে। তো চাই থাকক ভিডিঅ'। এনজয় কৰক। টিকটটো কটা নাই, টিকটটো বোলে 1 বজাৰ পিছত কাটিম। তো ৱেইটিং, ৰখি আছোঁ নে কি কোৱা? ঘূৰো, অলপমান ঘূৰো, ফটো চটো উঠো, ৰিলচ কেইটামান বনাওঁ। ৰিলচ নবনাওঁ বাৰু, দিয়ে নেকি বে, কিন্তু আছে একাউণ্টত মোৰ কেইটামান ৰিলচ আছে। একো নাই, তো চাই থাকক। এই ৰাজকুমাৰ বহিছা, বহা। এই হাতটো ক'ত দিছা? আঁতৰ কৰা। ভুলতে আহি গৈছে দে হাতটো আৰু। বাকী মজা দেই ডিংকু। দেখিছিলোঁ তাত ডাঙৰ চাইডবোৰ্ড দেখা না, এই ডাঙৰ চাইডবোৰ্ডটো সেইটো ওচৰতে ভাল। কেমেৰাটো কেপচাৰ কৰিব পৰা নাই। এইটো চাচোন তো, কেমেৰা কেপচাৰ কৰিব নোৱাৰে কিবা মানুহ। নমস্কাৰ বন্ধুসকল, এতিয়া আমি আহি পাই গ'লোঁ ঢেকীয়াজুলি। ঢেকীয়াজুলি এণ্ড ঢেকীয়াজুলি মানুহ চা চিচি মানুহ বহুত আছে। তো এতিয়া আমি গৈ আছোঁ, পোৱাই নাই বৰ্তমান, আৰু 2 ঘণ্টামান লাগিব। বাকী ভাল লাগিছে আজি ফাৰ্ষ্ট ট্ৰেইনত উঠিছোঁ। কেনেকুৱা অনুভৱটো?
ডাঙৰকৈ কোৱা ডাঙৰকৈ কোৱা সঁচাকৈ জুই একো দেখাই নাই বাৰু একো নাই বাৰু ৰদ কেইডালকে চাই থাকক এই ৰাজকুমাৰ এই অলপমান মোকো দেখুৱাচোন এনজয় কৰা অলপ টিভি নেকি ডাঙৰ টিভি নেকি ইয়াত জানো খেল লগাই নেকি I20 IPL এইবোৰ লগাই নেকি বেনানেৰ কি বিকানেৰ গুৱাহাটী ষ্টেচন বিকানেৰ গুৱাহাটী ষ্টেচন কি আকৌ নাজানো আমি তুমি মোক দেখুৱা মই দিছোঁ দেই ডিংকুদা নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে নলবাৰী ৱে টু নলবাৰী পাৰ্ট 2 তো এতিয়া আমি আহি বৰ্তমান পাইছোঁ ৰঙিয়া তো ৰঙিয়াৰ পৰা আমি যাম বুলি ভাবিছিলোঁ বাছত তো এতিয়া বাছত নাযাওঁ ইয়াৰ পৰা বোলে নলবাৰী ট্ৰেইন এখন আছে 6:45 তো এইখন ৱেইট কৰি আছোঁ ভিডিঅ'বিলাক চাই থাকক লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মজা পিছে ডিংকুদা তোমাৰ কিন্তু জুই লাগিছে দেই জুই লাগিছে এইডাল জানো IPL খেলা দেখাই জানো কওকচোন বাৰু আপোনালোকে সেই বাদ দিয়া তুমি তুমি যোৱা আগত যোৱা ইয়াত লাগি থাকিব লাগিব তুমি লাগিব তো বন্ধুসকল আমি ইয়াতে ৰঙিয়া আহি পালোঁ তো ৰঙিয়াত আমি এতিয়া নলবাৰীত টিকট কাটিব লাগিব টিকট কাটি লওঁ যদি টিভিটোকে চাই দিওঁ চাওক অলপ টিভিয়ে চাওক ৰাজকুমাৰে কি খাইছে কফি য়েছ কফি খাই খাব পাৰে য়েছ নিদিওঁ মই দি দিম মই দিম না নলবাৰী কি কৰোঁ নলবাৰী ৰঙিয়াতে আছোঁ কফি খাই আছে পণ্ডিত আমাৰ কি কৰি আছে মুখ ধুই আছে চি হাগি পেলাই মুখ ধুইছিলে হাগি পেলাই চাবোন ধুইছে চাবোন দি হাত ধুইছিলে হাগি পেলাই যোনে ইয়াত চাবোন দি হাত ধুই আহি চালে মুখ ধুই আছে চাওক অসুৰ এই অসুৰ চব চাওক চি লাজ লাগিছে একদম বেয়া লাগিছে দেই এইফালে লাগি আছে চাবোন লেফ্ট চাইডে হাগা পাইছে বে সঁচাকৈ নেকি মইতো গুচি যাম ভাই কাপোৰ চাপোৰ নুখুলো কেনেকৈ সোমাই যাওঁ পিছত থাকিম নলবাৰী ৰঙিয়া ষ্টেচন পাৰ হৈ গ'লোঁ এতিয়া নলবাৰীত নামিম আৰু ঘগ্ৰাপাৰ পাৰ হৈ নলবাৰী ৱেইছ বাই বাই ৰঙিয়া এই হোটেলখনত পৰঠাটো মজা খোৱালে খুৱাই এইটো নহয় বাই বাই এই চাবাছ তো ৰাজকুমাৰে বোলে ইয়াত ভিভ'ৰ তাৰ মোবাইলত টেম্পাৰ গ্লাছ লগাই তো টেম্পাৰ গ্লাছটো লগাই লওঁ তাৰপিছত গৈ আছোঁ ঘৰ তাৰপিছত আৰু ভিডিঅ'টো শেষ কৰিম আৰু আজিলৈকে পাৰ্ট 2 ইমানেই আৰু পাৰ্ট 3 আহিব কালি ৰিয়েলমি 5G পাই যায় নেকি 5G আহিছে দিয়া এতিয়া আমি ঘৰ আহি পাই গ'লোঁ বহুত ঠাণ্ডা সেইকাৰণে একদম লেপত অলপ সোমাই আছোঁ তো ঠিক আছে তো আজি ভিডিঅ'টো ইমানেই ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব সকলোৰে লগত বিতৰণ কৰি দিব অলপ বিতৰণ কৰি দিব মোবাইলে কৰিব আৰু চিঠি দি বিতৰণ কৰিব তো বাই বাই আজিলৈকে আৰু কালি থাৰ্ড 3 নম্বৰ পাৰ্ট আহি আছে ৱেইট কৰক ডান